হাই গাইজ, মই আৰু এটা নতুন ভিডিঅ' লৈ উভতি আহিছোঁ আৰু মই আজি যাব বিচাৰিছোঁ বেংগলোৰ। বেংগলোৰ কেলৈ যাম মই আজি কিবা এটা বস্তু মানে ল'ব যাম বুলি ভাবিছোঁ বেংগলোৰ কিবা এটা মানে বস্তু আৰু তো বেংগলোৰত কেনেকৈ যাম সেইটো সুধিব নিশ্চয় চেষ্টা কৰিব আপোনালোকে। তো চাই থাকক মই বেংগলোৰত কিয় যাম, এইটো টেম্পোৰ লগত যাম, এইখন গাড়ীৰ লগতে বেংগলোৰ যাব ওলাইছোঁ আৰু যাম যেনেকৈ হ'লে যাম আৰু বস্তুটো লৈ আহিম। অ'কে, তো চাই থাকক আপোনালোকে। তো আপোনালোকে ভাবিছে চাগে ন এইটো গাড়ীৰ লগত কেনেকৈ বেংগলোৰ যাব। তো মই বেংগলোৰতো যাব নোৱাৰোঁ, কিন্তু বেংগলোৰৰ বস্তুটো লৈ আহিব পাৰোঁ নহয় জানো। তো মই বেংগলোৰৰ বস্তুৱেই ল'ব যাম, মানে বেংগলোৰৰ পৰা কিবা এটা বস্তু পঠাই দিছে, তো সেইটো বস্তু মই ল'ব যাম। কি বস্তু পঠোৱা নাই এইটো মানে নাজানো, খালি বস্তু এটা পঠাই দিছে, তো ল'ব বুলি মোক মাতি পঠিছে। তো মই এতিয়া সেইটো যাব ওলাইছোঁ আৰু যি বস্তু দেখুৱাই দি দিয়ে মানে সেইটো বস্তু মই আপোনালোকক দেখুৱাই দিম, ঠিক আছে। কি বস্তু এতিয়া চাওঁ বাৰু, কি বস্তু পিন্ধা উৰা বস্তু, কি বস্তু নাজানো আৰু যিকোনো বস্তু দি পঠাইছে বুলি কৈছে। তো মই এইটো বস্তু মানে ল'ব যাম, এইটো একচেপ্ট কৰিব লাগিব। তো মোৰ বাইদেউ আৰু ভিনি পঠাই দিছে বুলি কৈছে, তো সেইটো বস্তু ল'ব যাই আছোঁ, ঠিক আছে। তো এতিয়া আমি ওলাই আহিছোঁ ঘৰৰ পৰা মেইন ৰাস্তালৈ, মানে ৰাস্তাৰ মাজে মাজে আমি গৈ আছোঁ দেখি আছে চাগে, দৌৰি আছে মোৰ ঘোঁৰা গাড়ীতে একদম মানে পূৰা স্পীডত গৈ আছে আৰু। তো কি বস্তু দিছে সেইটো বস্তু চাবৰ কাৰণে মই বহুত মানে মন গৈ আছে, সেইটো কাৰণে কি চাম বুলি মানে সোনকালে যাব চেষ্টা কৰি আছোঁ, কিন্তু গৈ পোৱা নাই। লাহে লাহে আমি গৈ পাম, গৈ পালে আপোনালোককো দেখাম আৰু ভাবিছোঁ, আশা কৰিছোঁ আপোনালোকেও চাগে মোৰ কাৰণে কি বস্তু দি পঠাইছে, তো সেইটো চাবৰ কাৰণে আপোনালোকেও আশা কৰি ৰাখিছে। তো চাব কি বস্তু দিছে, কি বস্তু দিয়ে মই দেখাম, জৰুৰ দেখাম, টেনশ্যন নকৰিব একদম পাৰে দেই। তো ফাইনেলি মই আহি পালোঁ, যিটো নেকি মই কৈছিলোঁ নেকি বেংগলোৰৰ পৰা যিটো নেকি বস্তু দিছে বুলি কৈ পঠাইছিলোঁ। তো সেইটো সিহঁতৰ ঘৰত অট'মেটিকলি আহি গ'লোঁ মই, মানে এতিয়া আহি পালোঁ, মানে সিহঁতৰ ঘৰ পাম আৰু বেছি দূৰ নাই আৰু। সেইটো কাৰণে মানে কি এতিয়া আমি দেখুৱাম, মানে কি বস্তু দিছে কি বস্তু দেখা নাই মইতো নাজানো ন। তো সেইটো কাৰণে মই দেখুৱাম যে কি বস্তু পঠাই দিছে সি। তো দেখাৰ পিছত ময়ো আপোনালোকক কৈ দিম, শ্বেয়াৰ কৰি দিম ন, কি বস্তু দিছে কি বস্তু দিয়া নাই। তো ফাইনেলি আহি পাইছোঁ আমি, চাই লওক ঘৰটো আহি পাইছা, পূৰা মানে একদম পকী বনাই লৈছে, একদম ঘৰবিলাক বেংগলোৰত থাকি মানে ধুনীয়াকৈ বনাই লৈছে সিহঁতে। তো আমি দেখুৱাম যে কি বস্তু দি পঠাইছে, কি বস্তু হয়, বাইদেউ হয় এইটো। সিহঁতে পূৰা বেংগলোৰৰ পৰা আহি পাইছে, নতুন আহিছে মানে এতিয়া। তো লাজ পাইছে, কি কৰিম ন, লাজ পাই। তো এতিয়া বস্তুটো মানে দেখি পালোঁ, মানে কি বস্তু হয় কি নহয়। এতিয়া জোতা পঠাই দিছে, মানে জোতাটো চাই লওক চাইজবিলাক, ইমান ডাঙৰ জোতা নহয়, ডাঙৰ হয় জোতাটো, কিন্তু তথাপিও ভালে আছে, মানে পুমাৰ হয়। পুমাৰ জোতাটো জানাই কেনেকৈ। আৰু লগতে আছে নাইক, এইটো কি হয়, এইটো হয় একেই হয়, পুমাই হয়, দুইটা পুমা হয়। এইটো মানে ট্ৰেকশ্বুট বুলি ক'ব পাৰে আৰু ন। তো এইটো জোতাটো ডাঙৰ হৈছে, কিন্তু পচন্দ লাগিছে, একো নাই বাৰু, ফ্ৰীতে পোৱা যায় সেইকাৰণে একো টেনশ্যন নাই মোৰ। বহুত দিন হ'ল পুমাৰ জোতা পিন্ধিব পোৱা নাই একদম পৰা, কিন্তু এতিয়া পাম আৰু আজিৰ পৰা পিন্ধিব পাম আৰু একদম টেনশ্যন নাই, আৰামছে বিন্দাছ পিন্ধি থাকিম আৰু একদম ফিটফাট। জোতাৰ লগতে লং পেণ্টো একটাই ফ্ৰী পাইছে, তো লং পেণ্ট যদি ফ্ৰী পাই জোতাৰ লগত কি মজা নহয় জানো। আমাৰ অসমতো তেনেকুৱা বেছি এনেকুৱা নাই, মানে অফাৰ এটাৰ লগত এটা অফাৰ নাই, তো সেইটো কাৰণে। তো বস্তুটো আপোনালোকে দেখিলে কেনেকুৱা লাগিছে কেনেকুৱা লগা নাই কমেণ্টত কৈ দিব হা মোক, কাৰণ বহুত দূৰৰ পৰা পঠাই দিছে, বেংগলোৰৰ পৰা পঠাই দিছে। তো মই তো বস্তুবিলাক কেনেকুৱা লাগিছে কেনেকুৱা লগা নাই কমেণ্টত কৈ দিব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তো এখন